নমস্কাৰ টাইমছ নাও অসমৰ সমূহ দৰ্শকক মই জ্যোতিৰ্ময় শৰ্মাই স্বাগতম জনাইছোঁ। আজি আমাৰ লগত উপস্থিত আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে কণ্ঠদান কৰা পাঞ্চোনাৰ দোলাৰ গীতটি পুনৰবাৰ কভাৰ ছং কৰিছে নলবাৰীৰ এজন যুৱকে। আহকচোন পলম নকৰি পোনপ্ৰথমতে আমি উপভোগ কৰোঁ সেই গীতটোৰ কিছু দৃশ্যাংশ। তেওঁ শুনিবা আহা বহু সমাধি পাতি পুৰুঙা কাৰে মোক জোখাই কলেহি তুমি নাই কতো নাই পাঞ্চোনাৰ দোলা দুগুৰ দুগুৰ হবদে দূৰলৈ যা। প্ৰিয় দৰ্শক, আপোনালোকে উপভোগ কৰিলে গীতটিৰ কেইটামান দৃশ্যাংশ। এইবাৰ আহকচোন আমি কথা পাতোঁ গীতটিৰ আঁৰত থকা ব্যক্তিসকলৰ সৈতে। আমাৰ লগত বৰ্তমান উপস্থিত আছে গীতটিৰ পৰিচালক মনোৰঞ্জন। তোমাক স্বাগতম জনাইছোঁ। কি ক'বা এই গীতটিৰ বিষয়ে তুমি? ধন্যবাদ। গীতটোত এই আমাৰ গোটেই টীমটো আছিলে আৰু কেইজনমান আহিব পৰা নাই, আৰু তেওঁলোককো মই নামকেইটা জনাই দিম। বাকী আমাৰ গীতটো যিকেইটা আছে তোমাৰ লগত বৰ্তমান তেখেতসকলক যদি আমাৰ লগত চিনাকি কৰি দিয়া নিশ্চয় ভাল হ'ব। হয়, তুমি এফালৰ পৰা চিনাকি কৰি দি যোৱা কোন কি হয়। ঠিক আছে ঠিক আছে। এয়া আমাৰ গীতটোৰ গায়ক হয় জ্যোতিপল। কেনেকুৱা লাগিছে তোমাৰ? খুব বেছি ভাল লাগিছে আৰু যিহেতু ককাইদেউৰ গান, চ' ক্ৰেডিটো তেওঁক দিব লাগিব গোটেইখিনি। চ' খুব বেছি ভাল লাগিছে আৰু সকলোৱে খুব ধুনীয়াকৈ কাম কৰিছে আৰু মোৰো খুব ভাল লাগিছে। তোমাৰ এইটোৱে প্ৰথম গান নে ইয়াৰ আগতে তুমি গান গাইছা বা এনেকৈ ভিডিঅ' এলবাম কৰি উলিয়াইছা? আচলতে মই প্ৰথমতে গীতটো গাইছিলোঁ যেতিয়া কাঞ্চনজংঘা যেতিয়া প্ৰথম ৰিলিজ হৈছিলে। তাৰপিছতে মই গীতটো অকল মই গাই পেলাই দিছিলোঁ, সেইটো বহুতখিনি ভাইৰেল হ'ল। তাৰপিছত মই ভাবিলোঁ যে গীতটি যিহেতু ককাইদেউ ইমান ধুনীয়াকৈ ষ্টৰি এটা বনাই পেলাই চিনেমাখনত ব্যৱহাৰ কৰিছিলে, তো ময়ো কিবা এটা এনেকৈ ভাবি আছিলোঁ। পিছত মনোৰঞ্জন তাক লগ পালোঁ, পিছত দাদাক ক'লোঁ যে দাদা এনেকুৱা এটা মই পাঞ্চোনা গানটোত যদি আপুনি বিচাৰে কিবা এটা কৰিব পাৰে। দাদাই ক'লে ঠিক আছে মই কিবা এটা ভাবোঁ। তো দাদাই এনেকৈ ষ্টৰিটো তেওঁ বনাই পেলাই মোক ক'লে, মই বোলো বঢ়িয়া হ'ব তেনেহ'লে কৰক, বস্তুটো ভাল লাগিব। তেনেকৈ আমি গোটেইখিনি মিলি পেলাই কৰিছোঁ, ভাল লাগিছে। আৰু ভৱিষ্যতলৈকে কেনেকুৱা পৰিকল্পনা আছে তোমাৰ? ভৱিষ্যতলৈ বহুত আছে আৰু নিজৰ গান আহি আছে অফিচিয়েল। অতি সোনকালে সকলোৱে অসমবাসীৰ কাৰণে মুকলি কৰি দিম। খুব ভাল লগা কেইটামান গীত, আশা কৰোঁ সকলোৱে ভাল পাব। নিশ্চয়। আৰু বাকীসকলৰ সৈতেও আমি চিনাকি হৈ লওঁ। চিনাকি কৰি দিবা কোন? এয়া মোৰ লগত এছিষ্টেণ্ট হিচাপে কাম কৰিছিলে, ডাইৰেকশ্যনত সহায় কৰিছিলে মোক মিতুৱে। কেনেকুৱা লাগিছে কাম কৰি? ভালে লাগিছে, আগতকৈ এক্সাইটেড আছিলোঁ আৰু বাকী খোৱাৰ পিছতো ৰাইজৰ পৰা ভাবামতে মৰম চেনেহ পাইছোঁ আৰু আগলৈ এনেকৈ কাম কৰি যাম বুলি ভাবোঁ আৰু। নিশ্চয়। আৰু বাকী আমাৰ হিৰ'ইন কৰিছিলে মানে আইছা। কেনেকুৱা লাগিছে তোমাক কাম কৰি? মোৰ মানে ভালে লাগিছে, বহুতেই ভাল লাগিছে কাম কৰি। আৰু এইটো মোৰ ফাৰ্ষ্ট আছিল, চ' মোৰ বহুত ভাল লাগিছে আৰু চবেই মোক হেল্প কৰিছে এইখিনিত। মানে মোৰ মানে এক্সাইটেডমেণ্ট আছিলোঁ আৰু এইটো কামৰ কাৰণে, তো বহুতেই ভাল লাগিছে। আৰু মই দেখিছোঁ যে এই গীতটিত এই সৰু সৰু টিকলা দুটাই খুব সুন্দৰ অভিনয় কৰিছে। নিশ্চয় চাগে আমাৰ দৰ্শকসকলেও দেখিছে এই টিকলা দুটা। কেনেকুৱা লাগিছে তোমাৰ? ভালেই লাগিছে। তোমাৰ নামটো কি? শ্ৰী গীতাৰ্থ বৰুৱা। আৰু তোমাৰ নাম? নমস্কাৰ, মোৰ নাম শ্ৰী ঋষিকেশ কলিতা। কেনেকুৱা লাগিছে তোমাৰ কাম কৰি? ভাল লাগিছে। আৰু কোন কোন জড়িত হৈছে? হয়, কেনেকুৱা লাগিছে কৰি পিনে? হয়, নমস্কাৰ, ভালে লাগিছে কৰি কিনে আৰু আগলৈ এনেকৈ কৰিম বুলি আশা কৰিলোঁ আৰু। নিশ্চয়। আৰু আমাৰ কেমেৰা পাৰ্চন চম্ভালি লৈছিল মিন্ময়ে। কেনেকুৱা লাগিছিল তোমাৰ? ভালে লাগিছে। দাদাৰ লগত আগতেও কৰিছোঁ কাম, তথাপিও এইটো কামৰ কাৰণে বেছি এক্সাইটেড আছিলোঁ আৰু প্লাছ ভালকৈ কৰি পিনে ওলালোঁ, ৰাইজে মৰম পালোঁ, ভালেই লাগিছে। তুমি ইয়াৰ আগতে কেমেৰা কৰিছা নে এই গানটো ফাৰ্ষ্ট আছিলে তোমাৰ? কৰিছোঁ আগতেও, দাদাৰ লগত প্ৰফেচনেলি কৰি আছা কেমেৰামেন? এই গানটো যেতিয়া তুমি ডাইৰেকশ্যন কৰিছা, তোমাৰ অনুভৱটো কোৱাচোন। যেতিয়া মই গানটো মানে ইয়াৰ পৰা পাইছিলোঁ জ্যোতিপলৰ পৰা, তেতিয়া গানটোৰ বিষয়ে ভাবিলোঁ গানটো কেনেকুৱা হ'ব, কি হ'ব। তাৰপিছত ষ্টৰিটো তাৰ লগত ডিছকাছ কৰিলোঁ। সি নিজেও ক'লে যে দাদা গানটোৰ ষ্টৰিটো মই যেনেকৈ ভাবি গাইছিলোঁ তেনেকৈ মিলিছে। তাৰপিছত আমি ভাবিলোঁ অলপ ইউনিটটো বেলেগকৈ ল'ব লাগিব। তাৰপিছত জ্যোতিপলে ক'লে দাদা নহয় আপুনি নিজে এক্টিং কৰক। মই বেলেগ এটা ল'ম বুলি ভাবিছিলোঁ, সি ক'লে কি নহয় আপুনি নিজে এক্টিং কৰক। তাৰপিছত চিন্তা কৰি লৈ আমি বোলো মই নিজেই কৰোঁ। তাৰপিছত গোটেইখিনি ইউনিটখিনি বিচাৰি ল'লোঁ। মই বাচ্ছা দুটা ল'লোঁ,
তাৰপিছতে হিৰইন বিচাৰিলোঁ, গোটেইখিনি বিচাৰি লৈ তাৰপিছত আমি এটা ধুনীয়া গাঁও লোকেশ্যন বিচাৰি চালোঁ, বহুত ঠাই ঘূৰিলোঁ, নাই নাপালোঁ। তাৰপিছত গৈ আমি আমাৰ নলবাৰীৰে এটা এৰিয়া, নলবাৰী এটাত গ'লোঁ, তাত গৈ পেলাই আমি কামখিনি কৰিলোঁ। আৰু তাৰপিছত বহুত বিজুতি ঘটিল আমাৰ, যেতিয়া আমি শ্বুট কৰি আছিলোঁ, শ্বুটিঙৰ মাজত আমাৰ বহুত বিজুতি ঘটিছে। আমি এবাৰ নাৱৰ পৰা পৰিও গ'লোঁ, ডুবিও গ'লোঁ, এইবিলাক বহুত ঘটনা ঘটিল। তাৰপিছত আমি টোটেলি গানটো শ্বুট কৰি আহি এডিটিঙত উলিয়াই দিলোঁ। আমি 4 তাৰিখে 4 ছেপ্টেম্বৰত গানটো ৰিলিজ কৰিছিলোঁ। আৰু আজিলৈকে আমাৰ এটা ধুনীয়া সমাদৰ পাইছোঁ ৰাইজৰ পৰা, আৰু আশা কৰোঁ আকৌ তাতকৈ বেছি সমাদৰ পাম বুলি, কাৰণ তেনেকুৱাকৈ আমিও লাগি আছোঁ, বহুত মানে কি কষ্ট কৰি আছোঁ ৰাইজৰ মাজত ওলাই আহিবলৈ। ৰাইজে আদৰি ল'লে আমিও ভাল পাম। আৰু আপোনালোকৰ নিউজ চেনেলটোৰ জৰিয়তে আমাক এনেকৈ ইনভাইটেশ্যন দিয়াৰ বাবে তাৰ বাবে বহুত ধন্যবাদ। আৰু আমি ৰাইজকো জনাব বিচাৰিছোঁ এই নিউজ চেনেলটোৰ জৰিয়তে যাতে আমাক আদৰি লয়, আমাৰ ভিডিঅ'বোৰ চাওক আৰু আমাক দিহা পৰামৰ্শ দিয়ক, কি হৈছে কি হোৱা নাই, গঠনমূলক দিহা পৰামৰ্শ আমাক দিয়ক। মানে কি আমি ভুল বহুত কৰিম, কাৰণ মানুহ মাত্ৰেই ভুল, আমিতো শিকি আছোঁ, আমাক শিকুৱাই দিয়ক, তেতিয়া আমি ভাল পাম। তেনেকৈ জ্যোতিপলকো আশীৰ্বাদ কৰক, হোল টিমটোক আশীৰ্বাদ কৰক, সেই আশা ৰাখিছোঁ অসমবাসী ৰাইজৰ ওচৰত। নিশ্চয়কৈ যে গতিকে জ্যোতিপল আমাৰ মাজত আছে, জ্যোতিপলৰ পৰা সেই গীতটোৰ কিছু জ্যোতিপলৰ মুখেৰে শুনি লওঁ। যিহেতু তুমি কণ্ঠদান কৰিছা গীতটিত, যদি এই মুহূৰ্তত আমাৰ দৰ্শকসকলে তোমাৰ মুখৰ পৰা অকণমান শুনিব পায়, নিশ্চয়কৈ ভাল পাব। নিশ্চয় অকণমান চেষ্টা কৰোঁ। নিশ্চয়। কলিজাৰ কাৰেং ভাঙি সপোনৰ সমাধি পাতি যাতনাৰ খৰাং সিঁচি পৰাণৰ কবিতা ফালি উৰুঙা কাৰে মোৰ জোকান ক'লেহি তুমি নাই ক'তো নাই পানচোনাৰ দোলা দুগুৰ শব্দে দূৰলৈ যায় পানচোনাৰ দোলা তুমি নাই ময়ো নাই নাই আজি কোনো নাই। প্ৰিয় দৰ্শক, আপোনালোকে যদি এই গীতটো সম্পূৰ্ণভাৱে চাব বিচাৰে তেনেহ'লে এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত থকা লিংকত গৈ আপোনালোকে ভিডিঅ'টো উপভোগ কৰিব পাৰে। চাই থাকিব টাইমছ নাও অসম। যদিহে আপোনালোকে ফেচবুকত চাই আছে, আমাৰ পেজটো লাইক কৰিব, আৰু যদিহে আপোনালোকে ইউটিউবত চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।